জয় হিন্দ নমস্কাৰ তো কেনেকুৱা আপোনালোকৰ খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'টোলৈ তো আজিৰ ভিডিঅ'ত মানে বিশেষকৈ আলোচনা কৰিব লৈছোঁ নতুনকৈ যিসকল ল'ৰা ছোৱালীয়ে সিলেকশ্যন পালে সেইসকল আটাইৰে মানে এটা কমেণ্ট আছিলে যে কি ডকুমেণ্ট ৰেডি কৰিব লাগিব আমি এতিয়া জইনিংৰ ক্ষেত্ৰত আৰু তাৰ লগত আলোচনা কৰা হ'ব যে দুটা পোষ্ট যি হোল্ড কৰা হ'ল সেই দুটা পোষ্ট এতিয়া মানে কি হ'ব পিছলৈকে তো তাৰ লগতে আৰু মানে সকলোৰে কৈ আহিছিলে যে এপইণ্টমেণ্ট কেতিয়ালৈকে দিব পাৰে নতুনকৈ সিলেকশ্যন পোৱা সকলৰ মানে ভিতৰত আৰু এটা মানে এটা টেনশ্যন সোমাইছে যে নতুনকৈ যদি হাইকোৰ্ট হয় তো এই হাইকোৰ্টে কিমান এফেক্ট কৰিব পাৰে আমাৰ ক্ষেত্ৰত বা সিলেকশ্যন পোৱা সকলৰ ক্ষেত্ৰত তো বলক এই গোটেইকেইটা টপিকৰ ওপৰত মানে থুলমূলকৈ আলোচনা কৰিম তো প্ৰথমতে ডকুমেণ্টৰ ক্ষেত্ৰত কৈ লৈছোঁ তো ডকুমেণ্টৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট বুলি ক'লে আপোনালোকৰ মেইন হ'ল আপোনাৰ চেলাৰী একাউণ্ট SBI ৰ পৰা এটা বেংক একাউণ্ট ঠিক আছে তো সেইটো একাউণ্টে মেইন ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব কাৰণ বেলেগ তেনেকৈ এনেকুৱা কোনো ডকুমেণ্টে নাই যিটো আপোনালোকৰ নাই যিবিলাক ডকুমেণ্ট লাগিব সব ডকুমেণ্ট আছে আপোনালোকৰ অলৰেডি তে মেইনলি যিটো লাগিব আপোনাৰ চেলাৰী একাউণ্ট ঠিক আছে তো চেলাৰী একাউণ্টটো এদিনতো হৈ যাব জাষ্ট কি কৰিব নিজৰ ওচৰৰ মানে SBI বেংকত যাই পেলাই আপোনালোকৰ যিটো সিলেকশ্যন পোৱা যিটো স্লিপখন সেইখন দেখালে মানে বিশেষকৈ সাৰ্ভিস হোল্ডাৰৰ কাৰণে বা সাৰ্ভিস কৰা মানুহৰ কাৰণে বস্তুটো মানে এদিনতো হৈ যাব আৰু সোনকালে হৈ যায় আৰু সেইসকলৰ কাৰণে চেলাৰী একাউণ্ট লাগে এইবিলাক নৰ্মেল একাউণ্ট দি আপোনাৰ সেইটো নহ'ব গতিকে মেইন ইম্পৰ্টেণ্ট হ'ল এইটো বেংক একাউণ্ট ঠিক আছে তাৰপিছত মানে আৰু এটা যদি ডকুমেণ্ট ইম্পৰ্টেণ্ট বুলি ক'ব যাওঁ যিবিলাক মেৰিট ল'ৰা ছোৱালী আছে ঠিক আছে তো মেৰিট সকলৰ কাৰণে আপুনি যে মেৰিট তাৰ কাৰণে এটা প্ৰুফ দিব লাগিব এতিয়া ধৰক মানে ভোটাৰ আই কাৰ্ডটো সকলোৰে নাথাকিব পাৰে মেৰিট হ'লেই যে ভোটাৰ আই কাৰ্ড হ'ব তেনেকুৱা নহ'ব পাৰে তো সেইসকলৰ কাৰণে কি কৰিব আপোনাৰ যিটো ৰেজিষ্টাৰ কৰা যিটো কোৰ্ট ৰেজিষ্টাৰ হওক বা এফিডেভিট কৰা হয় আৰু তো সেইটো এফিডেভিট মানে এটা কপি দিলে হৈ যাব নাই বা সেইটো যদি নাথাকে তেন্তে আপোনাৰ গাঁওবুঢ়াৰ পৰা মানে এখন লিখিত মানে এটা প্ৰমাণপত্ৰ দিব লাগিব যিখন হয়তো আপোনালোকৰ জইণ্ট ফটো থাকিব বা মেনশ্যন থাকিব যে হয় এখেতসকল দুজনে মানে হাজবেণ্ড ৱাইফ হয় তাৰ পিছৰ ডকুমেণ্ট বুলি যদি কওঁ আপোনালোকৰ এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হিচাপে হ'ব পাৰে যে যদি আপোনালোকৰ কিবা কম্পিউটাৰ ডিপ্ল'মা আছে ঠিক আছে তো সেইটো ডিপ্ল'মা কি হ'ব য'ত আপুনি জইনিং কৰিব ঠিক আছে জইনিং প্লেচত কিন্তু আপুনি আপোনাৰ কম্পিউটাৰ বা এক্সট্ৰা কিবা কোৱালিফিকেশ্যন থাকিলে সেইটো আপুনি জমা দিবলৈ নাপাহৰিব ঠিক আছে এইটোৰ বেনিফিট বহুত আছে এইটো আপোনালোকে নিজেও মানে গম পাই যাব পিছত ইমান আৰু বহলাই ক'ব মন নাই মোৰ এক্সাম্পল মোৰ কথা কৈছোঁ মই কম্পিউটাৰ চাৰ্টিফিকেট থকাৰ কাৰণে মই যেতিয়া আপোনাৰ মই ট্ৰেইনিং কৰিছিলোঁ 23rd বেটেলিয়ন ঠিক আছে তো তাতে মানে মই প্ৰায় বেছিক ট্ৰেইনিং হয় মানে এইটোতো একচুৱেলি বেছিক ট্ৰেইনিং হয় তাৰ মাজতো 3টা মাহ মানে হেৰি ধৰা হয় মানে এইটো ফুড ডিল বুলি ধৰা হয় ঠিক আছে তো ফুড ডিলৰ প্ৰথম এমাহমান যোৱাৰ পিছত নেক্সট 2 মাহমানতো মই ট্ৰেইনিঙে কৰা নাছিলোঁ কেৱল একাউণ্ট ব্ৰাঞ্চত কিবা এটা কাম শিকিব গৈছিলোঁ কম্পিউটাৰ জনাকে মানে 5-6জন মান ল'ৰাই মই তেনেকৈ কণ্টিনিউ প্ৰায় কাম শিকি আছিলোঁ তাতে মানে তেনেকৈ ধৰক যদি কম্পিউটাৰ ডিপ্ল'মা আছে তেন্তে সেইটো আপোনাৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ব পাৰে বা আপোনাৰ লাভদায়ক হ'ব পাৰে ঠিক আছে তো আপুনি ট্ৰেইনিঙত থাকোঁতে যদি চেলাৰীৰ বিষয়ে দুই এটা কাম যদি শিকিব পায় তেতিয়াহ'লে পিছলৈকে নিশ্চয় অফিচতে কাম কৰাৰ চান্সটো পাবৰ কাৰণে সুযোগ থাকে ন যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকৰ এতিয়া জইনিং হোৱা নাই তাৰ আগতে আপুনি বস্তু শিকি ল'ব পাৰে ঠিক আছে অলপমান শিকি ল'লে ভাল পিছলৈকে বহুত কামত দিব দেই বিশেষকৈ কম্পিউটাৰটো বহুত কামত দিব তাৰপিছত মই বিশেষ তেনেকুৱা ইম্পৰ্টেণ্ট ডকুমেণ্ট বুলি মানে দেখা নাই জাষ্ট সেইটোৱে বেংক একাউণ্ট ৰিলেশ্যন চাৰ্টিফিকেট কিবা থাকিলে হৈ যায় চৰি তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল নমিনি আপুনি নমিনি কাক দিব নমিনি আপোনাৰ হাজবেণ্ড ৱাইফ থাকিলে আপোনাৰ যদি মেৰিচুৱেল ৰিলেশ্যন থাকে তেতিয়াহ'লে আপোনাৰ জইণ্ট ফটো দিব তাৰপিছত যদি মাদাৰ ফাদাৰ নমিনি দিয়ে তেন্তে মাদাৰ ফাদাৰৰ ID প্ৰুফ লৈ যাব লাগিব লগতে আপোনাৰ ফটোকপি লৈ যাব লাগিব ঠিক আছে আৰু জইনিঙৰ সময়তো জাষ্ট 5টা ফিংগাৰৰ হেৰিটো ল'ব থাম ইম্প্ৰেশ্যন ল'ব তাৰপিছত বাকী ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত বাকী আৰু 5টা থাম ইম্প্ৰেশ্যন ল'ব ঠিক আছে আৰু কিছুমান আজিকালি নিয়মটো চেঞ্জ হৈছে মানে 10টা ফিংগাৰ লৈ ল'ব পায় ইমান ডাঙৰ কথা নহয় তো তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা এটা আলোচনা কৰিব লৈছোঁ যে যিসকলে ধৰক কিবা মানে সৰু সুৰা বেমাৰত ভুগি আছে এতিয়াও কথাটো মানে আপোনালোকে চিৰিয়াছলি ল'ব যদি অলপ সৰু সুৰা বেমাৰ থাকে ন যদি আপুনি সেইটো বেমাৰ লৈ যদি ট্ৰেইনিঙত গৈছে তো ট্ৰেইনিঙত সেইটো বস্তু সৰু সুৰা বেমাৰ থাকিলে বস্তুটো মানে বেমাৰটো উঠি আহে মানে বেমাৰটো মানে জাগি উঠে মানুহৰ বুজিছে সৰু সুৰা হওক যিকোনো ধৰণৰ হওক আপুনি ট্ৰিটমেণ্ট লৈ লওক বহুত দিন আছে এতিয়াও জইনিং হ'বলৈ প্ৰায় 2 মাহমান জইনিং হ'বলৈ টাইম লাগি যাব পাৰে কাৰণ সদ্যহতে এপইণ্টমেণ্টৰ কথা কৈ যাওঁ এতিয়াই এইটো মাহৰ লাষ্টত হয়তো এপইণ্টমেণ্টটো দিব পাৰে তো সেইকাৰণে আপোনালোকে প্ৰিভিয়াছ হেৰিবিলাক চাই ল'ব বহুত টাইম লাগি যায় মানে জইনিং কৰোঁতে এনেকৈ এটা টাইম দিয়ে আৰু ঠিক আছে তো সেইকাৰণে যদি 2 মাহ 2.5 মাহলৈকে যদি ৰিকভাৰ হোৱা বেমাৰ থাকে কাৰোবাৰ সাৰ্জাৰী হওক অপাৰেশ্যন হওক তথাপি মই এডভাইচ কৰিছোঁ আপোনালোকে অপাৰেশ্যন কৰিবলগীয়া থাকিলে অপাৰেশ্যন কৰি লওক কাৰণ ইয়াত মষ্ট ইম্পৰ্টেণ্ট মানে এটা চিন্তাৰ কথা কি যে যদি আপুনি 2 মাহ 2.5 মাহ যদি ৰিকভাৰ হোৱা বেমাৰ যদি এতিয়া ঠিক নকৰে তেন্তে ট্ৰেইনিঙত যোৱাৰ লগে লগে মানে কৈছোঁ নহয় সৰু সুৰা বেমাৰ থাকিলে যেতিয়া কণ্টিনিউ ফিল্ডত গ্ৰাউণ্ডত আপুনি টাইম দিব লাগিব বডিত অকণমান বেমাৰ থাকিলে বেমাৰটো জাগি উঠে সেইকাৰণে কৈছোঁ যে আপুনি এতিয়া ঠিক কৰি লওক নহ'লে আপোনাৰ ট্ৰেইনিঙত যোৱাৰ লগে লগে কি হ'ব মানে প্ৰচুৰ পৰিমাণে অলপ কষ্ট হ'বতোন তেতিয়া আপোনাৰ সৰু বেমাৰ জাগি উঠাৰ কাৰণে তেতিয়া আপোনাক যিকোনো বেমাৰ কাৰণে অনলি 10 দিন টাইম দিব সেই 10 দিনৰ ভিতৰত যদি আপুনি আপোনাৰ বেমাৰ ঠিক কৰিব নোৱাৰে তেন্তে আপুনি আপোনাক ট্ৰেইনিঙৰ পৰা মানে বহিষ্কাৰ কৰা হ'ব মানে ট্ৰেইনিংটো বেক হ'ব আপোনাৰ তাৰপিছত নেক্সট আৰু বেলেগ বেটছ আহিলে বা নেক্সট চাকৰিত যদি নিযুক্ত হয় মানুহৰ
তেতিয়া হয় সেইবিলাকৰ লগতহে আপুনি ট্ৰেইনিং পাছ কৰিব লাগিব ঠিক আছে তো সেইটো বহুত দীঘলীয়া প্ৰচেছ বহুত প্ৰব্লেম হয় এনেকুৱা বহুত হেৰি আছে কিছুমানে চাকৰিত মানে এইটো বেয়া হ'লে আৰু ট্ৰেইনিঙতে নাযায় যে আপোনালোকে সেইটো ভুল নকৰিব এতিয়া বহুত টাইম আছে 2 মাহ 2.5 মাহ আছে গতি যদি কাৰোবাৰ মই এক্সাম্পল দিছো মানে এপেন্ডিক্স হওক গল ব্লাডাৰ হওক কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে এমাহতে মানে মানুহ এমাহ পিছত মানে দৌৰি ফুৰিব পাৰে গতি এনেকুৱা ভুল নকৰিব যে তাতে যাই পেলাই মই ঠিক কৰিব পাৰিম নেকি আৰু কিছুমান বেমাৰ হাইড কৰিম নেকি এইবিলাক কোনো প্ৰভাৱ নপৰে ঠিক আছে তো আশা কৰিছো কথাখিনি বুজি পাইছে নতুনকে মানে ধৰক ল'ৰা ছোৱালীৰ মাজত বহুত মানে সন্দেহ উপজিছে যে নতুনকে ধৰক মানে যিসকল ল'ৰা ছোৱালী মানে এতিয়া ডিসকোৱালিফাই হ'ল এনে ডিসকোৱালিফাই হ'লে ধৰক কোনো কথা নাথাকে কিন্তু ইয়াত মানে বহুতৰ কনফিউজ সোমাই গৈছে বহুতৰ মনত মানে সন্দেহ উপজিছে যাৰ কাৰণে হয়তো বহুতে হাইকোৰ্ট কৰিম বুলি কৈছে বা চাকৰি সিলেকশন পোৱা বিলাকও মানে এইটো মানে গম পাইছে যে বহুতে আকৌ হাইকোৰ্ট কৰিব বুলি তো হাইকোৰ্ট কৰিলে ইহঁতৰ হাইকোৰ্টে নতুনকৈ সিলেকশন পোৱা বিলাকৰ কিবা এফেক্ট পেলাব পাৰে নেকি তো এই ক্ষেত্ৰত মই এটা কথাই কম আপোনালোকৰ কোনো এফেক্ট নপৰে আপোনালোক কোনো চিন্তা নকৰিব কাৰণ চাওক ইয়াৰ লগতে 200টা পোষ্টৰ কথা কৈ দিছো 200টা পোষ্ট যে ভেকেন্ট ৰাখিছে মানে হোল্ড কৰি ৰাখিছে একচুৱেলি 200 জন ল'ৰাৰ কাৰণে 200টা পোষ্ট নপৰে কাৰণ ইহঁতে চোন পৰীক্ষাত এনেই বহিলে পৰীক্ষাত কেৱল এটেণ্ড হ'লে দেখোন চাকৰি পাই যাব 1:5 ক'ত মেইনটেইন হ'ল 1:2 ক'ত মেইনটেইন হ'ব গতিকে তেনেকুৱা নহয় একচুৱেলি 200টা পোষ্ট ৰাখিছে বুলি 200টা পোষ্ট ইয়াতে সিলেকশন নাপায় সো এইটো মোৰ ধাৰণা দেই এইটো আপোনালোকে মানে ভাবিব নালাগে যে কোনো অফিচিয়েল আপডেট নেকি তো ইহঁতৰ যদি 1:2 আৰু 1:5 যদি মিলাই পেলাই ইহঁতে কিমানটা পাব কৰবাত 40টা মান ভেকেন্সি পাব ঠিক আছে তো তাৰ পিছত আৰু যিখিনি থাকি যাব সেইকেইটা পোষ্ট আমি জনামতে মানে ৰৈ যাব আৰু নেক্সট যি নতুনকৈ যদি হাইকোৰ্ট কৰে কি জানি সম্ভৱতঃ সিহঁতক সেইকেইটা পোষ্টৰ লগত কিমান কৰিব মেক্সিমাম 300টা লৰাই পাছ মানে হাইকোৰ্ট কৰিব তাতকৈ বেছি হাইকোৰ্ট কৰিব নোৱাৰে তো সেইকেইটা হাইকোৰ্ট কৰিলে চাগে সেই 200টা পোষ্টৰ মাজত ইহঁতক কি জানি আকৌ মানে কিবা এটা যদি খেলি মেলি হৈ থাকে তেন্তে আকৌ কিবা এটা চান্স দিব পাৰে মোৰ এটা ধাৰণা ঠিক আছে কিন্তু বাকি 200টা পোষ্ট যে ৰাখিছে 202টা নেকি 200 জনৰ কাৰণে সেই 200টা পোষ্ট কেতিয়াও মানে ফিল আপ নহয় ঠিক আছে গতিকে মোৰ এইটো ধাৰণা কাৰণ সিহঁতৰ তো কাট অফ বেলেগকে বনিব নোৱাৰে যদি কাট অফ বেলেগকে বনে তেন্তে পৰীক্ষাত এক পালেও চাকৰি হৈ যাব ৰিটাৰ্ণত বা ভাইবাত ঠিক আছে তো গতিকে সেইকেইটা পোষ্ট কেতিয়াও ফিল আপ হ'ব নোৱাৰে তেনেকৈ 200 জনৰ কাৰণে ঠিক আছে আৰু নতুনকৈ যদি কোনো ধৰণৰ হাইকোৰ্ট হয় তেতিয়াহ'লে আপোনালোকে কোনো চিন্তা কৰিব নালাগে কাৰণ ইহঁতৰ লগত কোনো ৰিলেশ্যনে নাই কাৰণ ইহঁতক যদি কিবা এটা ৰাইট দিব লাগে পজিটিভ খবৰ আহে নতুন ভেকেন্সিৰ কাৰণেহে চিন্তা কৰিব গতিকে আপোনালোকক সেইটো চিন্তা কৰিব নালাগে যে কিবা আপোনালোকৰ এফেক্ট পৰিব নেকি ঠিক আছে তো আশা কৰিছো কথাখিনি বুজি পাইছে গতিকে আপোনালোকে কোনো ভয় কৰিব নালাগে ভিডিঅ' একচুৱেলি বনাবলগীয়া বহুত টপিক আছে ট্ৰেইনিঙৰ ওপৰত জইনিঙৰ ওপৰত পিছলৈকে বনাম বাৰু তেনেকৈ সময় পোৱা নাযায় শেষত এটা কথাই ক'ম পুৰণা কথা কৈছিলো আকৌ যে সেই কথাটো আকৌ ক'ব লৈছো যে এনজয় কৰক এনেকুৱা টাইম আৰু নাপায় ট্ৰেইনিঙত যোৱাৰ পিছত মানে চিষ্টেম বেলেগ হৈ যাব দেই পুলিচ দৰণি পাহাৰ দেখিবলৈ ধুনীয়া জইনিং কৰাৰ পিছত গম পাবা ঠিক আছে সেইকাৰণে কৈছো যে এনজয় কৰক ভাল সময় আছে বাছ বঢ়িয়া টাইম আছে বিন্দাছ এনজয় কৰি থাকক একো চিন্তা কৰিব নালাগে জইনিং ৰিলেটেড ঠিক আছে যিখিনি লাগিব চব বস্তু আছে আপোনালোকৰ লগত